তলত মানে গলত ধৰি কিনে ঠিলে টকাইছ আহি পেলো কাণতো চোতাকান তামোল চামোল একদম বেছি ডাঙৰ বাগান আৰু এইটো অ' মাই গড গাইছ কি ভাল লাগছে আপোনালোকৰ ভাল লাগিছে নাই ঐ তলত গিৰি আছে তলত দেখিছে হেল্ল' গাইছ নমস্কাৰ পুনৰ এটা মোৰ নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো গাইছ মই আজি গোৱালপাৰাৰ পৰা আহিছোঁ মানে মেঘালয়ৰ ভিতৰৰ পাহাৰৰ ওপৰত মই সোমাইছোঁ মোটামুটি ৰিচুৰ পৰা 15-20 কিলোমিটাৰ ভিতৰত সোমাইছোঁ পাহাৰৰ ওপৰত মই মানে ভিডিঅ' বনোৱাৰ কাৰণে মানে ফুৰিবৰ কাৰণে আহিছোঁ আপোনালোকে যাতে মোক সহায় কৰে আপোনালোকে ভিডিঅ'বোৰ চাই থাকে যাতে কেনেকুৱা পাহাৰত আহিলে মানে কেনেকুৱা লাগে আপোনালোকে নিশ্চয় গম পাব চাওক কিমান ধুনীয়া ভিউজ এই গাইছ দেখো ৱাও এই অকলে অহাটো মানে ভালে লাগে কিন্তু লগত যদি আৰু মানুহ থাকিলে হৈ আকৌ মানে ভাল লাগিলে হয় কিন্তু মোৰ ওচৰত একো মানে কোনো নাই সেইটোৰ কাৰণে মোৰ অকণমান অসুবিধা হৈছে আপোনালোকে যাতে মোৰ অসুবিধাবোৰ যাতে ছাবস্ক্ৰাইব আৰু কমেণ্ট দি বা শ্বেয়াৰ দি যাতে মোৰ পূৰণ কৰি দিয়ে সি আপোনালোকক সহায় বিচাৰিছোঁ আৰু চাওঁ লগতে চাওঁ এই মেঘালয় অহা ভিতৰীয় এখন গাঁৱত আহিছোঁ আপোনালোকে চাই থাকক ইমান ভাল লাগিছে ইয়াতে কোনো মানে লগ নাই কোনো মানে কায়ো নাই ইয়াতে মই ভিডিঅ' বনোৱাৰ কাৰণে ইটাৰ কাৰণে আহিছোঁ মানে ঘৰতে কিমান থাকিবি আৰু সেইটো কাৰণে ঘৰত থকা কৰি একবাৰ এটা ভিডিঅ' এটা বনাওঁ বুলি মোটামুটি ভালে লাগিল মোৰ আহি কিন্তু কষ্ট অলপ হৈছে হ'লেও আৰু উপায় নাই কিন্তু কষ্ট কৰিবই লাগিব যদি কিবা এটা কাম কৰিলে যদি মানে কষ্ট নহয় সেনেকৈ কষ্ট নকৰাকৈ চবেই খালে হয় কিন্তু কষ্টটো চব কামতে কষ্ট থাকে যি হওক মই আহিছোঁ আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো আপোনালোকৰ বা কেনেকুৱা মই আপোনালোকক ভাল ভিডিঅ' দিব পাৰিছোঁ না নোৱাৰিছোঁ আপোনালোকেহে জানিব কিন্তু মই আহিছোঁ মোৰ আজি ভাল লাগিছে বলক আমি অলপ আগলৈ যাওঁ আৰু অলপ আগলৈ যাই মানে ভিডিঅ'বোৰ আৰম্ভ কৰোঁ মেঘালয় মানে এটা সৰু ঝৰ্ণাত মই আহিছোঁ ফুৰিবৰ কাৰণে আহিছোঁ আপোনালোকে শেষলৈ ভিডিঅ'টো চালে মানে গোটেইখিনি গম পাব সৰু সৰু মাছ দৌৰি আছে এই পাহাৰৰ ওপৰত অকলে অহা ইমান সহজ নহয় এতিয়া শুনিছোঁ গাহৰি চাহৰি বাকো বোলে মাজে মাজে ওলায় ভয়ো লাগে ঘণ্টামান তথাপিতো মই আহিছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো তো গাইছ বহুত দূৰ আহি মোৰ ভয় লাগি গ'ল এই নিজৰাৰ মানে সুৰংগত ইমান যাই থকা কথাটো ইমান ভাল নহয় ইমান ৰিক্স লৈ যাব নোৱাৰি সেইকাৰণে এইখিনি আহিলোঁ আপোনালোকক দুখালোঁ আৰু ইমান ৰিক্স নলওঁ মই তললৈ যাওঁ নামি অকণমান দুখাই আৰু এতিয়া টাইমটো বেয়া টাইম হৈছে মোটামুটি 1 বাজিবৰ হ'ল নেক্সট ভিডিঅ'ত বা কোনোবা যদি কেতিয়াবা মানে চান্স পাওঁ মানে গোটেইখিনি দেখুৱাই দিম আজিলৈ এইখিনিতে এৰোঁ আৰু এখন পাহাৰ আছে এই পাহাৰখনৰ ওপৰলৈ উজাই কিনে মানে গোটেই মানে পৰিৱেশটো ভিউজটো আমি চাওঁ আহক চাওঁ তো গাইছ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভাল লাগিছে দিব আৰু এইটো লাল বটনটো দবাই দিব আৰু মই ইয়াতে মানে থাকি অলপ গৰম লাগি গ'ল মোৰ হৈ গ'ল গাইছ মই এতিয়া তললৈ নামি যাওঁ এই ওপৰত বহুত গৰম আপোনালোকে চাওক বহুত ৰ'দ দিছে মই এতিয়া কাৰণে তললৈ গৈ আছোঁ যাওঁ আৰু কি কৰিবি আৰু ইমান দেৰি থাকি ইয়াতে লাভ নাই না কোনো আপোনালোকে দেখাই পালে মানে ঝৰ্ণাই দি আহি কিনে মানে পাহাৰৰ ওপৰত উজালোঁ মই ওপৰত উজাই কিনে মানে ওপৰৰ ভিউজটো কেনেকুৱা আপোনালোকে দেখাই পালে গতিকে মই আৰু তললৈ নামি যাওঁ আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো যদি ভাল লাগিছে আপোনালোকে নিশ্চয় মোক অলপ সহায় কৰিব আৰু যদি বেয়া লাগিছে এইটো আপোনালোকৰ কথা যদি বেয়া লাগিছে বুলি কিনে কৈ দিলে হ'ল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ইয়ে মোৰ আপোনালোকলৈ অনুৰোধ থাকিল আৰু লগতে আপোনালোকে যদি এনেকুৱাকৈ মোক সহায় কৰি থাকে আগলৈ যোৱাৰ কাৰণে হেল্প কৰে তেনেহ'লে আকৌ মই ভাল ভিডিঅ' বনোৱাৰ কাৰণে বা দূৰলৈ যোৱাৰ কাৰণে নিশ্চয় মই এই আপোনালোকৰ আশীৰ্বাদ লৈ মই কাম কৰি যাম আপোনালোকে যাতে মোক সহায় কৰি কিনে অলপ আগুৱাই যোৱাৰ কাৰণে অলপ মানে ঠিলাই দিয়ে মানে তলত মানে গলত ধৰি কিনে ঠিলাই দিয়ে এই মোৰ অনুৰোধ থাকিল যাতে সি বোলে নামাৰিবি আপোনালোকে ক'ৰবাত দেখিলে মোক নামাৰিব মানে যদি লাঠি কিনে মানে আগুৱাই দিয়ে সেইকাৰণে মই আপোনালোকক মানে সহায় বিচাৰিছোঁ যি হওক ভাল লাগিল মোৰো ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল মই গম নাপাওঁ তথাপিতো মানে যিখিনি মই কষ্ট কৰি বা গোৱালপাৰাৰ পৰা আহি কিনে মই ইয়াতে মোটামুটি 150 কিলোমিটাৰমান হ'ব এই দূৰত আহি কিনে মই এই ভিডিঅ'টো বনালোঁ আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকেহে জানিব কিন্তু কষ্টটো অলপ হ'বই দিচোন দে এইখিনি অহাটো আৰু ইয়াতে মানে ৰিক্সৰো কথা আছে মানে আসাম মেঘালয় মোটামুটি 15-20 কিলোমিটাৰ ভিতৰত অহাটো সম্ভৱ নহয় অকলে ভাষা নাজানো ভাষা জানিলে কোনো প্ৰব্লেম নাছিলে কিন্তু ভাষা নাজানি কিনে মানে
পাহাৰৰ ওপৰত আহি মানে বাগানত আহি মই এনেকুৱাকৈ ভিডিঅ' বনোৱাৰ কথাটা ইমান সহজ নহয়। সহজ বুলি আপোনালোকে ধৰি নল'ব। কেতিয়া কি হয় কাৰ কোনো মানে ক'ব লগা নাই। কেতিয়া মানে বেয়া দিন বা ভাল দিন আহে কোনো নাজানে। অকস্মাত ভিডিঅ' বনাই থাকোঁতে মোক বা কোনোবাই বা ধৰি কিনে মোবাইল চবাইল বা কিবা কৰিব পাৰিতো কোনো গেৰেণ্টি নাই। গতিকে আপোনালোকে বা বিশ্বাস কৰি বা সাহস কৰি আপোনালোকে যাতে মিলি কিনে ভিডিঅ'বোৰ বনায়। আপোনালোকে যদি কোনোবা ব্লগ চলগ বনাই থাকে কিন্তু বা কিছুমানৰ অৰ্ডাৰ লৈ কিনে বনাব বা বেলেগ জেগাত আহি কিনে বা ডাইৰেক্ট পাৰ্মিশ্যন বা নোহোৱাকৈ বা নকৰিব। কিছুমানৰ হেল্প লৈ কিনে ভিডিঅ'বোৰ বনাব। নিশ্চয় আপোনালোকক হেল্প কৰিব আৰু ভালো লাগিব। আপোনালোকৰ কেনেকুৱা লাগিছে শেষত মই আকৌ এটা কথা কৈ দিওঁ, আপোনালোকে য'তেই কি নাযায় কিয় মানে সদায় শৃংখলাবদ্ধভাৱে বা ভালকৈ মানে ব্যৱহাৰ পাতি কৰি কিনে আপোনালোকে সহযোগ কৰি কিনে বা কিবা অসুবিধা পালি বা সহায় কৰাৰ কাৰণে চবেই আগুৱাই আহিব। সেয়েহে মই এইখিনি কৈ আপোনালোকক আজি এৰিলোঁ। বাই বাই।